কসম কেলা আজি পালে তাৰ দাঁত মুখ ভাঙি দিম। সুদূৰ বাই কলা ভূতে কেলা আজি আমাৰ খানাটো কেলা বৰবাদ কৰি পেলালে। ভয় কৰিবি নেকি তই? আবে কেলা মই ভয় চয় নকৰো। দে পিছে সেইটো কিবা কলা কলা আহি আছে, এইটোৱে কিজানি কলা ভূত হব। একদম ৰেডি হৈ থাক, লগে লগে ধৰি পিনে একদম মাৰ দি পিনে পেটা ওলাই দিবি তাৰ। तेरी आंखें बुलबुलिया बातें हैं बुलबुलिया तेरे सपनों की कलियों में किट फॉर यू बेबी। বেটা আজি একেবাৰে হিন্দী গান মাৰিলি যে। মই কিবা হিন্দী গান গাবা নাজানো নাকি? নাই মানে কোনোদিনে নগোৱা ন, সেইকাৰণে সুধিলো। আজি বেটালৰ হিন্দী গাবা মন গৈছে কাৰণে গাইছি আৰু তাতে কি হ'ল? বকৰা চোদা মুখেদি কথা নোলাই আৰু কথা কবা আছে চাচনীয়া। আজি আমাৰ বকৰা এটা গান গাব দেচোন। মই গাবা নাজানো দে গান। হ'ব দে, গান গাব নেজানো যদি বাদ দে। পিছে বেটা শুনচোন, আজি খানা এটা খাওঁ দে। কিহৰ খানা খোৱাই সদায় সদায়? নহয় গৰমৰ বন্ধ শেষ হ'বই হ'ল, দুদিন পিছত আকৌ স্কুলে যাব লাগিব, গতিকে আজি খানাটো খাই দিওঁ দে পিছে খানাটো খাই দিওঁ। পিছে ক'ত খাবি কচোন খানাটো? জাগাটো আমাৰ ঘৰৰ পিছফালে যে অকমান খালী জাগা আছে, সেইটো ঘৰতে খাই দিওঁ বল। ঐ কেলা মই তাতে নাযাওঁ। গম নাপা নেকি গাঁৱত কলা ভূত ওলাইছে? মোৰ বিৰাট ভয় লাগে কলা ভূতক। কেলা আমি থাকোতে ভয় কৰিছা তই? একো নহয় ৰ, আমি আছো না। দে হ'ব আৰু বেছি দেৰি নকৰো, 4টা বাজিলে আৰু বজাৰ বন্ধ হৈ যাব, গতিকে এতিয়াতে বজাৰটো কৰি আহো বল। দে বল বজাৰ কৰোঁগে। মাংস কি টেষ্টি হৈছে। মই বনোৱা মাংস আৰু টেষ্টি নহ'ব না? কেলা তই গোটেইখিনি মাংস খাই টেষ্ট কৰি শেষে কৰি পেলালি। 1 কেজি মাংস আনিছিলি, এতিয়া আধা কেজি মান থাকিলে কেলা। ৰণা মাংস যদি টেষ্ট কৰি নবনাং কেনেকে গম পাম নিমখ হালধি কিমান হৈছে কিমান হোৱা নাই? সেই বুলি কি কেলা গোটেইখিনি তই খাবি নেকি? আমি একো খাব নালাগে নেকি? দে নুমোৱা টাইম হৈছে, নুমাই দিম নেকি মাংসটো? আৰু 1 পিচ খাই চাং নেকি? আবে কেলা দৰকাৰ নাই, তই খাব। ঐ সুদূৰ ভাই বকৰা কি হৈ কুক কৰি আছা তই? ঐ চলিয়াত এইটো কলা ভূত আহিছে, কলা ভূত। মই নাথকো আৰু ইয়াতে, মই পলাও। আহিবা দিচোন কোন কলা ভূত ময়ো চাওঁ। মই নাথকো আৰু মই পলাও ইয়াৰ পৰা। বালচিঙা চলি পলাইছা কেৰাহীটো কে পেলাই থৈ গেলি? আমি কি খাওঁ এতিয়া? কলা ভূত বলচোন যাও আজি একেবাৰে ঘুৰি মাৰি নাৰী পটা ওলাই যাও আজি। বলচোন বল, একটা ধৰি পিনে গবা মাৰি ধৰিম। কেলা ৰাস্তাতে জুমি আহে তাকে গবা মাৰি ধৰিবি। কসম কেলা আজি পালে তাৰ দাঁত মুখ ভাঙি দিম। সুদূৰ বাই কলা ভূতে কেলা আজি আমাৰ খানাটো কেলা বৰবাদ কৰি পেলালে। ভয় কৰিবি নেকি তই? আবে কেলা মই ভয় চয় নকৰো। দে পিছে সেইটো কিবা কলা কলা আহি আছে, এইটোৱে কিজানি কলা ভূত হব। একদম ৰেডি হৈ থাক, লগে লগে ধৰি পিনে একদম মাৰ দি পিনে পেটা ওলাই দিবি তাৰ। মাৰ কেলা ইয়াক ধৰি পিনে। 1 2 3 মাৰো। কেলা বগা ভালুক তই? কেলা সুদূৰ বাই বগা ভালুক তই ইমান দিনে গাঁৱৰ মানুহবোৰক কলা ভূত হৈ ভয় খুৱাই আছিলি ন? তহঁতে মোক এনকে মাৰলি, বন্ধু হয় বন্ধুৰ চৰিত্ৰ দেখালি। পিছে কি আমি জানো নেকি কলা ভূতে যে বগা ভালুকে যে কলা ভূত? আমি জানিলে তোক নামাৰলো হয় না। পিছে কচোন তই কলা ভূতে মানুহ কিয় ভয় খুৱাই আছিলি কচোন? নাই ভাইহঁত, গৰমত আৰু কি কৰিম, ৰাতি টোপনি নাহে, ঘৰতো ফেন চেন নাই, সেইকাৰণে বাহিৰত ওলাই আহো। কলা কাপোৰ এখন পিন্ধি পিনে ঘূৰা ঘূৰি কৰোঁতে মানুহে দেখোন ভয় পায়, তাকে মই খুব মজা লাগে মোৰ। সেইকাৰণে ময়ো কলা ভূতে মানুহক ভয় খুৱাই আছিলো। আজিৰ পৰা ভয় নোখোৱাও দে আৰু। গাঁৱৰ কাকো নকবি দে তহঁতে। দে আমি গাঁৱৰ কাকো নকওঁ দে। নেক্সট টাইম আৰু এনেকুৱা ভুল নকৰিবি দেই। মই বিদ্যা শপত খাই কৈছো আজিৰ পৰা মই কাকো ভয় নোখোৱাও।